নমস্কাৰ প্ৰিয় দৰ্শক অননীল ব্লগৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা কুঁৱলী দিয়া নাছিল, এতিয়া যিমানে দেৰি হৈছে সিমানে কুঁৱলী বেছিকৈ দিছে। ইয়াত হোৱাৰ নিচিনা সকলোফালে কুঁৱলী আৱৰি আছে আৰু এনেকৈ কুঁৱলী দিলে মোৰ ভাল লাগে, সেইকাৰণে বাহিৰলৈ ওলাই আহিলোঁ। যদিও ঠাণ্ডাটো বেছিকৈ পায় তথাপিও চাব মন গ'ল। এইটো আমাৰ কালি আহিছে, এইটো গৰু বেলেগে আদি আনিছিল, কালি ঘূৰাই দিছে। এইটো পোৱালি, এইটো আমাৰ খাহী। এই ছাগলীৰ অৱস্থা দেখছি না, ইমান ঠাণ্ডাত বাহিৰত দেউতাই নিয়ন নিদিয়াৰ কাৰণে শলকান্তে এৰি বাহিৰত উলিয়াই দিলে। এতিয়া সিহঁতে এনেকৈ ঠাণ্ডাতে আছে। চুমকলি মুনু কি হ'ল? কি মুনু কি লাগে? কি লাগে? এইটো কি খোৱা বস্তু নেকি? খোৱা বস্তুটো তাই কেনে কৈ আছে, তাই মোক দেখা পাই আহে কি মুনু মুনু কি মুখৰ অৱস্থা কি হৈছে তোৰ? গোটা গোটা মোৰ ফালে চাই আছে, কিবা খাব দিম বুলি। মুনুটো থাকিবই পৰা নাই। এইটো মুনুৰ চানা, এইটো মুনু। ঠাণ্ডা লাগছে, সিহঁতৰ বহুত ঠাণ্ডা লাগছে। খুৰাই আজি মৌ ৰস উলিয়াব আহিছে আমাৰ ঘৰত। এইখিনি পালে মৌৰ চাপ, মৌ ৰসৰ মেচিন। এইখিনি হৈছে মমজাতীয় বস্তু আৰু এইবিলাক উলিয়াই দিয়ে এনেকৈ। এইটো ৰসলে গ'ল নেকি? এই মৌ ৰস নোহোৱা হৈ গ'ল, অলপ আছে নেকি? এইটো চাইড আছে, এটা চাইড ওলাব, এটা চাইড ওলাব। পাহা দিলেতো মৌ থাকব না নাথাকে? এই ওলালে আহিছেনে? এইখিনি হৈছে মৌ পুৰা ভৰ্তি গৈ আছে। এইটো মৌ পুৰা ভৰ্তি গৈ আছে। ইফালে দেখা দিয়কচোন পুৰা, ইফালে দেখা দিয়ক। এই পুৰা দুফালে মৌ আছে। এইটো ইমান পুৰা ভৰ্তি গৈ আছে মৌ দুয়োফালে। এইটো একফালে মৌটো ওলালে, দুয়োফালে উলিয়াই ল'লে মৌ নাই। দেখিছেনে? পুৰা খালী হৈ আছে ঘৰবিলাক। এই মেচিনটো বেয়া হৈছে না আপোনাৰ? বেয়া হৈ গৈছে না? চেঞ্জটো কৰা নাই, বদলোৱা নাইতো? নাই, সেইটোৱে চলি আছে তেতিয়াৰ পৰাই। মৌ নাই, এইখিনি মৌ নাই। ফুলৰ মৌটো অনা নাই ইয়াত অকল ফুলৰ ৰেণুটোহে আছে। ৰেণু এইখিনিত মৌ আছে, এইখিনিত ৰেণু। মৌৰ ৰসটো নুলিয়াকৈ এইখিনি খাই ভাল লাগে। মৌটো বেছিকৈ থাকে ইয়াত আৰু এনেকৈ খাই ভাল পাওঁ, সেইকাৰণে অলপ এটুকুৰা ল'লোঁ ময়ো খাব। এখেত 1980 চনতে বিশ্বনাথ চাৰিআলিত মৌৰ প্ৰশিক্ষণ লৈছিল আৰু তেতিয়াৰ পৰা এতিয়ালৈকে এনেকৈ মৌৰ ৰস উলিয়াই আছে। আমি বহুত সৰুতে এখেতক এনেকৈ দেখিছোঁ আৰু এতিয়াও এখেতে এনেকৈ মৌৰ ৰস উলিয়াই থাকে। কোনোবাই যদি বিচাৰে এনেকৈ মৌৰ ৰস উলিয়াব, তেতিয়াহ'লে এখেতক কণ্টেক্ট কৰিব পাৰে। এখেত হৈছে বাক্সা জিলাৰ আমগুৰিৰ, নাম শ্ৰী দামোদৰ হালৈ। আৰু মই ইয়াত এনেকৈ আহিছিলোঁ ভয়কে। কিবাবিলাক ফুলি আছে, সেইকাৰণে আজি আমাৰ অলপ মৌৰ পৰিমাণটো বেছি হ'ব। কিমান মান ওলাই দেখাম আপোনালোক। এইটো লাগে ন খুৰা?
এখন এখন আপনি কিনবা পাইছিল না কিনছিল না বনাইছে কিনছে না হা খাদিৰ পৰা আনছি আজি আমি এইখিনি মৌ পালোঁ এই মৌ কিমান মান হ'ল খুৰা 2 লিটাৰ আঢ়ৈ লিটাৰ মানকৈ ভাগত পৰিল 5 লিটাৰ হৈছে মৌ 2.5 লিটাৰকৈ খুৰাৰ আৰু আমাৰ মাজত ভগা হ'ল আমি যিহেতু আৰু এইবিলাক নাজানো খুৰাক মাতি আনি পেলাই খুৰাকো আধা দিওঁ আধা আমি ৰাখোঁ আৰু কিমান দিন পিছত হ'ব খুৰা এসপ্তাহ 10 দিন পিছত আৰু পাৰবা পৰা হ'ব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই